মাত্ৰ অভ্যাসে সম্পূৰ্ণভাৱে নষ্ট কৰিব আপোনাৰ কিডনী। কিডনী আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ আৰু ইয়াৰ অবিহনে আমাৰ শৰীৰৰ কাম কৰাৰ ক্ষমতা নগণ্য হৈ পৰে। কিডনীয়ে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ ফিল্টাৰ কৰি প্ৰস্ৰাৱৰ যোগেদি বাহিৰ কৰে। যদি কিডনীয়ে সঠিকভাৱে কাম নকৰে তেন্তে আমাৰ শৰীৰত বিষাক্ত পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰিব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ হৃদযন্ত্ৰ আৰু লিভাৰত পৰিব। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কিডনী সুস্থ কৰি ৰাখিবলৈ আমি আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। প্ৰায়ে আমাৰ কিছুমান অভ্যাসে আমাৰ বৃক্কত বেয়া প্ৰভাৱ পেলায়, যাৰ ফলত বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। আজি আমি আপোনালোকক ক'ম যে আপোনাৰ কোনটো অভ্যাস কিডনীৰ বাবে মাৰাত্মক হ'ব পাৰে। 1 নম্বৰ, প্ৰস্ৰাৱ ধৰি ৰখা। যদি আপুনি ঘৰৰ বাহিৰত ৰাজহুৱা বাথৰুম ব্যৱহাৰ নকৰিবলৈ প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখে, তেন্তে আপোনাৰ এই অভ্যাসে বৃক্কৰ ক্ষতি কৰিব পাৰে। প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে বৃক্কত হেঁচা পৰে আৰু শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ পুনৰ তেজলৈ যাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত পাথৰ হোৱাৰ লগতে বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 2 নম্বৰতে, বিষনাশক ঔষধৰ অত্যাধিক ব্যৱহাৰ। বিষৰ পৰা উপশম পাবলৈ বেছিভাগ মানুহেই পেইন কিলাৰ ব্যৱহাৰ কৰে, কিন্তু কওঁছে বিষনাশক ঔষধ অত্যাধিক সেৱন কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে। বিশেষকৈ যিসকল লোকৰ ইতিমধ্যে কিডনীৰ কোনো সমস্যা আছে, তেওঁলোকে পেইন কিলাৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব লাগে। চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে যিকোনো বিষনাশক ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰতে, নিয়মীয়াকৈ BP পৰীক্ষা নকৰা। উচ্চ ৰক্তচাপৰ অভিযোগ থকাৰ পিছতো বেছিভাগ মানুহেই সময়ে সময়ে ৰক্তচাপ পৰীক্ষা কৰাব নোৱাৰে। যদি আপোনাৰ ৰক্তচাপ অনবৰতে উচ্চ হৈ থাকে তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ লওক। উচ্চ BP থকা ৰোগীৰ বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা বেছি। 4 নম্বৰতে, অতিমাত্ৰা মিঠা খাদ্য খোৱা। মিঠা বস্তু দেখি অধিকাংশ লোকে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হৈ পৰে, কিন্তু অত্যাধিক মিঠাই সেৱন কৰিলে ডায়েবেটিছ আৰু বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। নম্বৰ 5, জাংক ফুড গ্ৰহণ কৰা। যিসকল লোকে অধিক জাংক ফুড সেৱন কৰে তেওঁলোকে বৃক্কৰ ৰোগত আক্ৰান্ত হয়। জাংক ফুড খাদ্যত অধিক পৰিমাণে ছডিয়াম আৰু ফছফৰাছ থাকে, যাৰ ফলত বৃক্কত বেয়া প্ৰভাৱ পৰে। 6 নম্বৰতে, মদ আৰু চিগাৰেট সেৱন কৰা। যদি আপুনি মদ আৰু চিগাৰেট সেৱন কৰে তেন্তে ই আপোনাৰ বৃক্কৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে। মদ আৰু চিগাৰেট সেৱন কৰিলে পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু বৃক্কৰ তেজ পৰিষ্কাৰ কৰাৰ ক্ষমতা হ্ৰাস পায়। ইয়াৰ বাবে শৰীৰত পানীৰ অভাৱ ঘটে, যাৰ ফলত বৃক্কত বেয়া প্ৰভাৱ পৰে। 7 নম্বৰতে, অত্যাধিক নিমখ সেৱন কৰা। যদি আপুনি অধিক নিমখ সেৱন কৰে তেন্তে ই আপোনাৰ বৃক্ক বিপদত পেলাব পাৰে। উচ্চ ছডিয়ামযুক্ত খাদ্য গ্ৰহণ কৰিলে শৰীৰত ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত বৃক্ক সম্পৰ্কীয় ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে প্ৰয়োজন অনুসৰিহে খাদ্যত নিমখ ব্যৱহাৰ কৰিব লাগে। উপৰোক্ত তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত কৰা হৈছে। এয়া কেৱল প্ৰাথমিক জ্ঞান আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক। ধন্যবাদ।